নমস্কাৰ বন্ধু বান্ধৱীসকল মই উত্তম মানে ফেচবুকত যে আছে উত্তম হাজৰিকা যোৰহাট সেইটো ময়েই বাৰু যি কি নহওক ৰঙালী বিহুৰ শুভেচ্ছা সকলোলৈকে পলমকৈ হ'লেও জ্ঞাপন কৰিলোঁ আশা কৰোঁ চব কুশলে আছে মহামাৰী কৰোণা ভাইৰাছৰ বাবে লকডাউন যি হ'ল তাক পূৰ্ণ সমৰ্থন জনাই সকলো শিল্পী আমাৰ ঘৰতে আছে ভাওনাৰ লগত জড়িত বাৰু আপোনালোকেও আশা কৰিছোঁ ঘৰতে আছে আমি এক ব্যতিক্ৰমী প্ৰচেষ্টা আমাৰ কেইজনমান ছাবস্ক্ৰাইবাৰৰ অনুৰোধ মৰ্মে আমি সকলো মহিলা ভাওনাৰ শিল্পীৰ এটি বচন তেওঁলোকক আওৰাবৰ বুলি বাবে নহয় ঠিক তেওঁলোকক কৈছিলোঁ যাতে এটা বচন আপোনালোকে আগবঢ়ক আমি আমাৰ চেনেলৰ থ্ৰুৱেদি আমি সকলোকে দেখুৱাৰ ব্যৱস্থা কৰিম বাৰু ঠিক আছে ভুল হ'লে দায়দোষ নধৰিব খালি চাব ভালকৈ কমেণ্ট কৰিব যাতে তেওঁলোকে উৎসাহ পায় আৰু যাতে ভৱিষ্যত দিনত তেওঁলোক আৰু আগবাঢ়ি যাব পাৰে তেওঁলোকে আচলতে আমি মেকআপত ধৰিব নোৱাৰোঁ কোনগৰাকী কোন এতিয়া উইদাউট মেকআপ এগৰাকী সুন্দৰ প্ৰতিভাৱান ব্যক্তি মানে মহিলা শিল্পী তেওঁলোকৰ অভিনয় সঁচাই শলাগ ল'বলগীয়া ঠিক আছে বাৰু চাই যাওক আৰু উত্তম আছাম নামৰ যিটো চেনেল সেইটো লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিবলৈ খালি নাপাহৰিব ঠিক আছে আমি ভিডিঅ'টো আৰম্ভ কৰিছোঁ নমস্কাৰ মই পৰিণীতা বৰুৱা নিয়োগ মই যোৰহাট ৰজা মৈদামৰ বাসিন্দা আমি কেইবাখনো মহিলা ভাওনা কৰিছোঁ আৰু তাত মই নাৰদৰ চৰিত্ৰত অভিনয় কৰিছোঁ আৰু আজিও মই আপোনালোকৰ আগত ৰুক্মিণী হৰণ নাটকত অকণমান নাৰদৰ অভিনয় কৰি দেখুৱাম তাত যদি কিবা ভুল ভ্ৰান্তি হয় তাত যেন আপোনালোকে মোক ক্ষমা কৰে নাৰায়ণ ও হৰি নাৰায়ণ 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 খাটিছো মাধৱ প্ৰাণৰ বান্ধৱ ভকতি অমিয়া দিয়া সুখতো দুখতো লওঁ তোমাৰে নাম অধম কৰিবা দয়া কৰিবা দয়ালু কৃপা নাৰায়ণ 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 জয় লক্ষ্মী নাৰায়ণৰ জয় জয় লক্ষ্মী নাৰায়ণৰ জয় হে ভীষ্মক নন্দিনী মই তোমাৰ অন্তৰৰ কথা বুজিব পাৰিছোঁ পিছে যাক তুমি হৃদয়ত স্থান দিছা তেওঁক জানো ইমান সহজে পাব পাৰিবা ও দ্বাৰকাপতি কৃষ্ণ হে মহাকপটীয়া তেওঁ গকুলত দিনেই নিশাই গৰু চৰাই এই ডাঙৰ দীঘল হোৱা কলীয়া কৃষ্ণ জানো তোমাৰ অন্তৰৰ কথা ইমান সহজে বুজিব পাৰিব মিছা কথা মই হলে সমূলি বিশ্বাস কৰিব পৰা নাই নাৰায়ণ 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 নমস্কাৰ নমস্কাৰ মোৰ নাম পৰি বৰদলৈ দত্ত মোৰ ঘৰ যোৰহাট ক্লাব ৰোডত মই শ্ৰীকৃষ্ণৰ কুণ্ডিল যাত্ৰা নাটখনি শিশুপালৰ চৰিত্ৰটিৰ এটি সংলাপ আপোনালোকলৈ আগবঢ়াইছোঁ কিবা যদি ভুল হয় ক্ষমা কৰে যেন চেদিৰাজ শিশুপাল মই মোৰ এই ভয়ত স্বৰ্গৰ দেৱতা মৰ্ত্যৰ মানৱ আৰু পাতালৰ বাহুকীয় ভয়ত হয় কম্পমান এই দুই বাহুৰ জৰিয়তে সমগ্ৰ
ক্ৰচেদি ৰাজ্য মই কৰিছোঁ শাসন। মোকেই সকলোৱে একছত্ৰী ৰজা বুলি কৰিছে ঘোষণা। আনন্দ কৰা, উৎসৱ কৰা, মহোৎসৱ কৰা। ধন্যবাদ। লগতে আপোনালোকলৈ এটি মোৰ বিনম্ৰ অনুৰোধ, উত্তম অসম ইউটিউব চেনেলটিক ছাবস্ক্ৰাইব, লাইক আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। ধন্যবাদ। মই কৰবী ভট্টাচাৰ্য সকলোলৈকে মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু আপোনালোকৰ আগত মই কুৰ্ম অৱতাৰ নাটখনৰ এটি সংলাপ ক'বলৈ লৈছোঁ। চৰিত্ৰটোৰ নাম হৈছে বলি। পিতা মোৰ বিৰোচন, পিতামহৰ প্ৰহ্লাদৰ মই সুযোগ্য দৈত্য বংশধৰ, তিলোক বিজেতা মই ধৰণীয় দৃশ্য। তথাপিতো নাপাওঁ যেন শান্তি মই অতৃপ্ত প্ৰাণত। দিনে নিশাই চিন্তি আছোঁ যদিও মই বিষ্ণুৰ চৰণ, তথাপিতো তেওঁক মই নাপাওঁ দৰ্শন। সত্য, প্ৰেম, অহিংসাৰে নগৰে কদাপিও মোৰ উপাস্য দেৱতাৰ প্ৰাণ। সেয়েহে মোৰ এই পূৰ্বপুৰুষ হিৰণ্যকশিপুৰ আৰু হিৰণ্যক্ষৰ পথকে মই কৰিম অনুসৰণ। যাওঁ মই গুৰু আৰু পিতামহৰ লৈ আশীৰ্বাদ, নিজ লক্ষ্যৰ পথে হওঁ ধাৱমান। ধন্যবাদ। নমস্কাৰ, মোৰ নাম গৌৰী বৰা, ঘৰ গোলাঘাট। মই মৎস্য অৱতাৰ নাটখনৰ লক্ষী চৰিত্ৰৰ সৰু এটা সংলাপ ক'বলৈ আগবাঢ়িছোঁ। কিবা যদি ভুল ভ্ৰান্তি হয় ক্ষমা কৰিব। দৈত্য, তোক সৃষ্টি কৰাৰ উদ্দেশ্য মহান, আৰু অলপ দিনৰ পিছতে এই পৃথিৱীত মহাপ্ৰলয়ৰ সূচনা হ'ব। চাৰিওফালে কেৱল পানী পানী আৰু পানীয়েই থাকিব। মই তোক বৰ দিছোঁ, জল স্থল আকাশ পাতাল এই সকলোতে তই বিচৰণ কৰিব পাৰিবি। বিষ্ণুৰ সেই সুদৰ্শন চক্ৰ আৰু মহাদেৱৰ সেই ত্ৰিশূলেও তোক মৃত্যু ঘটাব নোৱাৰে। তোৰ সৰ্প শৰীৰ মই ব্ৰজময় কৰি দিলোঁ। এতিয়া তই মোৰ কথামতে কাম কৰি যাব লাগিব। পৃথিৱীত মহাপ্ৰলয়ৰ সৃষ্টি হোৱাৰ লগে লগে চাৰিওফালে কেৱল পানীয়েই পানী থাকিব। কৃষ্টি সভ্যতা, বেদাংগ এই সকলোবোৰ পানীৰ তলত ডুব যোৱাৰ আগে তই সংগ্ৰহ কৰি থ'ব লাগিব। নমস্কাৰ, মই ময়ূৰী দত্ত। মই দুষ্মন্ত শকুন্তলা পুনৰ্মিলন নাটভাগীৰ প্ৰিয়ম্বদাৰ এটা সংলাপ ক'বলৈ চেষ্টা কৰিছোঁ। সখী, অৰণ্যৰ শান্তিৰ কোলাত তুমি ডাঙৰ দীঘল হৈছা। প্ৰকৃতিয়ে যেন তোমাৰ দেহৰ অংগে অংগে পূৰ্ণ যৌৱনৰ সোণালী আভাৰ জোৱাৰ তুলিছে। দেহৰ প্ৰতি ভাজে ভাজে যৌৱনৰ চঞ্চলতাই বিৰাজ কৰিছে। বিশ্বকৰ্মাই যেন নিজ পচন্দমতে সৃষ্টি কৰা তুমি এক অপৰূপ ৰূপৰ নৰৰূপী ভাস্কৰ্যহে। তোমাৰ উন্মুক্ত কেশ মলয়াৰ স্পৰ্শত তোমাৰ মুখমণ্ডলত পৰি সেই ৰূপ দুগুণে বৃদ্ধি কৰিছে। সখী, তোমাৰ এনে ৰূপত মুগ্ধ হৈ মোৰ মনত এনে ভাৱ হৈছে, কোনোবা পুৰুষৰ ৰূপ ধৰি তোমাক যেন এই অৰণ্যৰ পৰা পলুৱাই লৈ যাওঁ। ধন্যবাদ।